13 আগষ্টৰ পৰা 15 আগষ্টলৈ আপোনাৰ ঘৰত, কাৰ্যালয়ত নাইবা ব্যৱসায় প্ৰতিষ্ঠান আদিত জাতীয় পতাকা উৰুৱাবলৈ নাপাহৰিব। ভাল খবৰ এই যে ভাৰতৰ পতাকা বিধিৰ নতুন সংশোধনী অনুসৰি পতাকাখন দিনে নিশাই উৰুৱাই ৰাখিব পাৰিব। কেৱল খাদী পতাকাই নহয়, মেচিনত তৈয়াৰী কপাহী কাপোৰ, পলিষ্টাৰ, ঊণ সূতা আদিৰে প্ৰস্তুত কৰা জাতীয় পতাকাও উত্তোলন কৰিব পাৰিব। জাতীয় পতাকা উত্তোলন কৰা স্থানত আন কোনো পতাকা উত্তোলন কৰিব নোৱাৰিব। মৰ্যাদাপূৰ্ণ স্থানত পতাকাখন ৰখাৰ লগতে স্পষ্টভাৱে দেখাকৈ ৰাখিব লাগিব। ফটা চিটা বা অপৰিপাটি পতাকা প্ৰদৰ্শন নকৰিব। মনত ৰাখিব, জাতীয় পতাকাৰ কাষত আন কোনো পতাকা বা নিচান অধিক উচ্চতাত উৰুৱাব নোৱাৰিব। পতাকাখনৰ গেৰুৱা বৰণ ওপৰৰ ফালে ৰাখিব। পতাকাখন আয়তাকাৰ হ'ব লাগিব আৰু পতাকাখনৰ দিশ আৰু বহল 3:2 হ'ব লাগিব। 13 আগষ্টৰ পৰা 15 আগষ্টলৈ ঘৰে ঘৰে জাতীয় পতাকা। উৎসৱমুখৰ পৰিৱেশৰ মাজত উদযাপন কৰোৱা হওক স্বাধীনতা দিৱস। আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ঘৰে ঘৰে জাতীয় পতাকা 13 আগষ্টৰ পৰা 15 আগষ্টলৈ।